দোৰোণ শাকক বিভিন্ন ধৰণৰ বনৌষধি আৰু কৃষি কাৰ্যৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ঠাই বিশেষে ভিন্ন নামেৰে জনা যায়। অসমত এইবিধ শাকক দোৰোণ শাক বুলি জনাজাত যদিও আমাৰ ফালে আকৌ দোৰ্বন বুলিহে কোৱা হয়। দোৰোণ ফুলৰ পাতৰ ৰসে চমৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়। কেইদিনমান পুৱা ভাগত নাকেৰে দুটোপাল ৰস উজালে চাইনাচাইটিছৰ পৰাও পৰিত্ৰাণ পাব পাৰি। দোৰোণ ফুলৰ পাতৰ ৰস গাত মালিচ কৰিলে চমৰোগ দূৰ হয়। দোৰ্বন শাক আকৌ কলাখাৰেৰে ভাজি খাবও পাৰি। আমি পিছে বইল কৰিও খাওঁ দেই। বইল কৰি নিমখ অকণ দি তাতে মিঠাতেল অকণমান দি পিটিকিও খাবলৈ ভাল। আমাৰ একদম বাইদেউহঁত আহিলেই নহয় আমাৰ বাৰীত দোৰ্বন শাক বুটলিবলৈ বুলি, আৰু সেইসকলে একদম পূৰা বুটলিবলৈ লাগি গৈছে। মোৰ কিন্তু খাবলৈ ভয় লাগে, কাৰণ মোৰ প্ৰেছাৰটো ল'। মানুহে কয় প্ৰেছাৰ ল' হ'লে বোলে দোৰ্বন খাব নালাগে, আৰু হাই প্ৰেছাৰ থকা মানুহে বোলে দোৰ্বনটো খালে ভাল। তাৰপাছতে আকৌ একদম আমাৰ গাঁৱৰ বোৱাৰীকেইজনীক মই চাহ তাহ খুৱাই ঘৰলৈ বুলি পঠিয়াই একদম পদূলিলৈকে আগবঢ়াই দিলোঁ নহয়। এইটোৱে আকৌ মোক একদম লৈ যাবলৈ লৈছিলে দোকানলৈ যাওঁ বৈ বুলি, কিন্তু নগ'লোঁ। এইটো বুলি ক'লোঁ দেই, আমাৰ ঘৰৰ ওচৰৰে ল'ৰা, ধেমালি কৰি থাকোঁ। আজিলৈ বাই বাই।